নমস্কাৰ এডিআৰি টুৱাৰৰ চেলেঞ্জলৈ মই সমাদ্ৰিতা গোস্বামী সকলোকে স্বাগতম জনাইছোঁ যিসকলে আগৰ ভিডিঅ' চোৱা নাই মই চাবলৈ অনুৰোধ কৰিলোঁ আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়িছোঁ গোটেই সিলেবাছখন কভাৰ কৰিবলৈ আজি আমি স্বাধীনতা আন্দোলনৰ বিষয়ে আলোচনা কৰিম স্বাধীনতা আন্দোলনৰ যিবিলাক আন্দোলন হৈছিল সেইবিলাক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নেতৃত্বত হোৱা আন্দোলনৰ হিচাপত হিষ্ট্ৰী কিতাপবিলাকত পঢ়িবলৈ পোৱা যায় গতিকে সেইটো সিকুৱেন্সতে আমি মনত ৰাখিম কিয়নো তেনেকৈ প্ৰশ্ন আহিব এন্টি পাৰ্টিশন এজিটেশ্যন স্বদেশী মুভমেণ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট সিভিল ডিসঅবিডিয়েন্ট মুভমেণ্ট কুইট ইণ্ডিয়া মুভমেণ্ট এইখিনি আছিলে মূল আন্দোলন আৰু কিছুমান আন্দোলন আছিলে যিখিনি আমি পঢ়োঁতে লগতে এড কৰি কৈ যাম এন্টি পাৰ্টিশন এজিটেশ্যন আৰু সিভিল স্বদেশী মুভমেণ্ট এইখিনি হৈছিলে যিহেতু বংগখনক দুটা ভাগত ভাগ কৰিছিলে ব্ৰিটিছে তেওঁলোকৰ মতে তেওঁলোকৰ শাসনৰ সুবিধাৰ কাৰণে দুটা ভাগত ভাগ কৰিছিলে আচলতে হিন্দু মুছলমানৰ মাজৰ যিটো ইউনিটি হেতু নাইকিয়া কৰিবৰ কাৰণে পাৰ্টিশন অফ বেংগল হৈছিলে আৰু গোটেই আমাৰ আন্দোলনখিনি ফেজ 1 পৰা ফেজ 5ত ভাগ কৰা হয় কিয়নো গোটেই আন্দোলনৰ যিটো নেতৃত্ব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে দিছিলে সেইটো হিচাপত হিষ্ট্ৰী কিতাপবোৰত উপলব্ধ 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা হয় 1905 চনত পাৰ্টিশন অফ বেংগল হয় আৰু 1947 চনত ভাৰত স্বাধীন হয় তো ফেজ 1 পৰা ফেজ 5 আমি পিছত এইখিনি ফেজ ওয়াইজ আলোচনা কৰিম আজি অকল মুভমেণ্টখিনি চাম এতিয়া এন্টি পাৰ্টিশন এজিটেশ্যন হৈছিলে লৰ্ড কাৰ্জন হেতু সময়ত ভাইসৰয় আছিল আৰু তেওঁ আগষ্ট মাহত 1905 চনত ঘোষণা কৰিছিলে যে বেংগলখন দুটা ভাগত ভাগ কৰা হ'ব আৰু তেতিয়াই এন্টি পাৰ্টিশন এজিটেশ্যন আৰম্ভ হয় আৰু হেতু সময়ত মিটিং হৈছিলে প্ৰচেছন হৈছিলে হৰতাল হৈছিলে আৰু ৰাখী বন্ধন হৈছিলে য'ত নেকি হিন্দু মুছলমানৰ মাজত ৰাখী পিন্ধোৱা হৈছিলে ইউনিটিৰ কাৰণে আৰু এই যে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যে বন্দে মাতৰমটো লিখিছিলে হেতু সময়তে আৰু একদম ৰাস্তাই পথে গোটেইখন বন্দে মাতৰম সকলোৱে গাই প্ৰটেষ্ট কৰিছিলে কিন্তু একো লাভ নহলে 16 অক্টোবৰ 1905 চনত বা কাৰ্যকৰী হোৱাকৈ বংগখন দুভাগ কৰা হৈছিলে কিন্তু এই প্ৰটেষ্টৰ পাছত 1911 চনত আকৌ এই যে ইয়াত দেখিছে দুভাগ কৰা হ'ল ইষ্টাৰ্ণ বেংগল এণ্ড আসাম এটা পাৰ্ট আৰু ইটো পাৰ্ট কৰা হৈছিলে বেংগল আৰু এই উৰিষ্যা বিহাৰক ধৰি এটা পাৰ্ট এনেকৈ দুভাগ কৰাটো সেইটো আকৌ কেনসেল কৰি দিয়া হৈছিলে 1911 চনত প্ৰটেষ্টৰ কাৰণে আৰু এন্টি পাৰ্টিশন এজিটেশ্যনৰ লিড লৈছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী কৃষ্ণ কুমাৰ মিত্ৰ এওঁলোকে আৰু পিছত স্বদেশী মুভমেণ্ট হৈগে গৈ পেলাই আৰু সেইটো সময়ত গোপাল কৃষ্ণ গোখলে দাদাভাই নৰোজী এনেকুৱা কিছুমানেও নেতৃত্ব লৈছিলে কিন্তু মূল স্বদেশী মুভমেণ্টৰ নেতৃত্ব লৈছিলে লাল বাল পালে লাল মানে হ'ল লালা লাজপত ৰায় বাল মানে হ'ল বাল গংগাধৰ তিলক আৰু পাল মানে বিপিন চন্দ্ৰ পাল স্বদেশী মুভমেণ্টৰ তিনিটা প্লাংক আছিল স্বদেশী বয়কট আৰু নেশ্যনেল এডুকেশ্যন ভাৰতত যেতিয়া এই আন্দোলনবোৰ হৈ আছিল তেতিয়া মহাত্মা গান্ধী আছিল দক্ষিণ আফ্ৰিকাত আৰু 9 জানুৱাৰী 1914 চনত তেওঁ ভাৰতলৈ একেবাৰে গুচি আহিয়ে তেওঁ আশ্ৰম প্ৰতিষ্ঠা কৰে আৰু চম্পাৰণ বিহাৰৰ এটুকুৰা ঠাই তাত আৰু আহমেদাবাদ খেৰা বুলিও কয় এনেকুৱা এইখিনি ঠাইত আন্দোলনৰ নেতৃত্ব দিছিলে এইখিনি লোকেল আছিলে দেই গোটেই ভাৰতজুৰি নহয় গোটেই ভাৰতজুৰি প্ৰথম NCM নন কোঅপাৰেশ্যন মুভমেণ্ট লঞ্চ কৰিছিলে মহাত্মা গান্ধীয়ে 1920 চনৰ 1 আগষ্টত এইটো কিয় হ'বলৈ পালে কাৰণ 1919 চনৰ ৰাওলাট এক্ট আনিছিলে ব্ৰিটিছে য'ত নেকি উইদাউট ট্ৰায়েল ইণ্ডিয়ানক জেলত ভৰাই দিব পাৰে তাৰপিছতে সেই জালিয়ানাৱালাবাগ মাছাকেৰ হয় 1919 চনতে য'ত বহুত মানুহক গুলি মাৰি হত্যা কৰিছিলে তাৰপিছত 1920 চনত খিলাফত মুভমেণ্ট হৈছিলে খিলাফত মুভমেণ্টৰ নেতৃত্ব দিছিলে আলী ব্ৰাদাৰ্ছে এতিয়া 1920 চনত যেতিয়া NCM লঞ্চ হয় তাৰপিছতে কিন্তু 22 চনত এইটো আকৌ উইথড্ৰ কৰি দিয়ে মহাত্মা গান্ধীয়ে সেইখিনি আমি পিছত আলোচনা কৰিম 1926 চনত INCৰ যিখন সভা সেইখন আমাৰ গুৱাহাটীৰ পাণ্ডুত হৈছিলে এইটো বৰ ইম্পৰ্টেণ্ট আৰু এই ক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়ানী তেখেতৰ কথাও দৰকাৰী কিয়নো চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসম প্ৰাদেশিক মহিলা সমিতি তেওঁ প্ৰতিষ্ঠা কৰিছিলে 1926 চনতে এইবিলাক আমি পিছত ডিটেইলত পঢ়ি যাম তাৰপিছতে 1930 চন আহিলে 1930 চনত কি হ'ল CDM সিভিল ডিসঅবিডিয়েন্ট মুভমেণ্ট লঞ্চ কৰা হ'ল
সেয়াও নেতৃত্ব দিছিলে মহাত্মা গান্ধীয়ে, যিটো নেকি আমি সল্ট মাৰ্চ বুলি জানো। সল্ট মাৰ্চ সবৰমতীৰ পৰা দাণ্ডিলৈ হৈছিলে আৰু টোটেল মহাত্মা গান্ধীৰ ফলোৱাৰ্ছ আছিলে 78জন, 78জন মানুহ তেওঁৰ লগতে দাণ্ডি মাৰ্চ কৰিছিলে আৰু 12 মাৰ্চত আৰম্ভ হৈ 5 এপ্ৰিলত শেষ হৈছিলে। মানে 5 এপ্ৰিলত গৈ মহাত্মা গান্ধী দাণ্ডি পাইছিলে। 6 এপ্ৰিলৰ দিনা তেওঁ সল্ট ল যিটো এইটো ভংগ কৰিছিলে, মানে এই সল্টৰ ওপৰত যিটো টেক্স আছিল সেইটোৰ ওপৰত তেওঁ গোটেই মানুহখিনিয়ে হেৰি কৰি এগেইনষ্টত প্ৰটেষ্ট কৰি সেই সল্ট লটো ব্ৰেক কৰিছিলে। সাগৰৰ পানী লৈ পেলাই উতলাই পেলাই সল্টটো নিজে বনাইছিলে। তাৰপিছতে তেওঁৰ জেইল হয় মহাত্মা গান্ধীৰ। আৰু এইটাত লিখা আছে লীলাধৰ বৰুৱাৰ কথা। লীলাধৰ বৰুৱা হ'ল একমাত্ৰ অসমীয়া এই 78 ফলোৱাৰ্ছৰ ভিতৰৰ যি নেকি সল্ট মাৰ্চ কৰিছিলে। ইয়াৰ পাছত কি হ'ল আমি জানো, ইয়াৰ পাছত ৰাউণ্ড টেবুল কনফাৰেন্সৰ কথা আহিছে। ৰাউণ্ড টেবুল কনফাৰেন্স এইকাৰণে হয় যে ব্ৰিটিছ গভৰ্ণমেণ্টে যে ভাৰতখনক কেনেকৈ মানে কণ্ট্ৰল কৰি কেনেকৈ গভৰ্ণমেণ্ট তাত চলাব পাৰি ভালকৈ, সেই কথাখিনি আলোচনা কৰিবলৈ INC বা তেনেকুৱা প্ৰতিষ্ঠানবিলাকক মাতিছিলে, পলিটিকেল হেৰিবিলাকক। আৰু ৰাউণ্ড টেবুল কনফাৰেন্সতো এটা কথা আছে যে চন্দ্ৰধৰ বৰুৱা তেখেতে অংশগ্ৰহণ কৰিছিলে অসমীয়া। গতিকে আমি দুটা নাম মনত ৰাখিব লাগিব অসমৰ ক্ষেত্ৰত। এটা হ'ল লীলাধৰ বৰুৱা, যি চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টত অংশগ্ৰহণ কৰিছিলে, আৰু চন্দ্ৰধৰ বৰুৱা ৰাউণ্ড টেবুল কনফাৰেন্সত। এই ৰাউণ্ডটো মানে ঘূৰণীয়া আৰু চন্দ্ৰটো ঘূৰণীয়া থাকে, গতিকে এনেকৈ আমি তাৰ পৰা চন্দ্ৰধৰ বৰুৱাক ৰিলেট কৰি মনত ৰাখিব পাৰোঁ। ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে 1930, ছেকেণ্ডখন হৈছিলে 1931 আৰু থাৰ্ডখন 1932। এইখিনি হৈছিল যদিও একো লাভ হোৱা নাছিলে এইখিনিৰ পৰা, কাৰণ ভাৰতক লাগিছিলে ডমিনিয়ন ষ্টেটাছ, তাৰমানে যে নিজেই নিজৰ গোটেই ভাৰতখন মানে ইণ্ডিপেণ্ডেঞ্চ। আৰু এই বস্তুটো এইখিনিও অলপ ডিটেইলত যাব লাগিব, পিছত আমি পঢ়িম। ইয়াৰ পাছতে 1939 চনত ৱৰ্ল্ড ৱাৰ হয়, য'ত নেকি ব্ৰিটিছে বিচাৰিছিলে ভাৰতৰ ছাপোৰ্ট বিচাৰিছিলে, যিটো মানি লোৱা নাছিলে। আৰু 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হয়, য'ত মহাত্মা গান্ধীয়ে ডু অৰ ডাই শ্লোগান দিয়ে। এইটোত আচলতে নেতৃত্ব কোনেও দিয়া নাছিলে, মহাত্মা গান্ধীৰ এইটো নেতৃত্বত হোৱা নাছিলে, ইয়াত ইণ্ডিভিজুৱেল হৈছিলে এইটো গোটেই কুইট ইণ্ডিয়া মুভমেণ্ট। আজি আমি মুভমেণ্টখিনি অলপ চালোঁ, উনুকিয়াই গ'লোঁ মই। ডিটেইলত কাইলৈ আমি অলপ চাম। আপোনালোকে যদি মোৰ এই ক্লাছটো ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে। ধন্যবাদ।